আমাৰ এইফালে মানে ইমানে আপোনাৰ বৰষুণ দিছে নহয়, দবা পিটা বৰষুণ। একদম ঘামি চামি অৱস্থা নাইকিয়া হৈ গৈছে, ইমানেই ডাঙৰ বৰষুণ দিছে। সেইকাৰণে ছাগলীকেইটা বৰষুণ দিয়া দেখি অকণমান ছাঁত বান্ধিলোহি। দেখিছে নাই কিমান দবা পিটা বৰষুণ দি আছে, চাওকচোন, চাই লওক। বৰষুণৰ ইমানেই তাৰমানে জোৰত জোৰত বৰষুণ দিছে নহয়, এটা টোপালত কমেও আধা কেজিমানকৈ হৈ যাব। এয়া ছাগলী ছাঁত বান্ধি দিছোঁহি আৰু বৰষুণৰ কাৰণে। দেখিছে কিমান ডাঙৰ বৰষুণ দিছে। তাকে ছাগলীকেইজনীক বোলো অকণমান চাহ অকণমান খুৱাই থৈ আহোঁগৈ। চাহ খুৱাবলৈ আহিলোঁ ছাগলীক। এয়া চাই লওক, চাহ, দুপৰীয়া চাহ ছাগলীক। আপোনালোকৰ ছাগলীক চাহ খুৱাই নোখুৱায় দুপৰীয়া? দেখিলে আমাৰ ছাগলী সদায় চাহ খুৱাওঁ। চাহৰ লগত আজি একো নাই দেই, চেনিহে দিলোঁ অকল। খা। মোৰ মানে ছাগলী 22টামান আছে। 22টাৰ ভিতৰত 2টা বান্ধি থওঁ আৰু 20টামান মেলিয়ে থৈ দিওঁ। এতিয়া ইয়াকো চাহ দিবলৈ আহিলোঁ। সেই তাই খালে চাহ, সেইজনী। এতিয়া ইয়াক দিছোঁ চাহ। কেনেকুৱা পাইছ, ভাল পাইছনে? দেখিলে এতিয়াও মানে ইমানেই বৰষুণ দি আছে নহয়, চাওকচোন বাৰু, দবা পিটা বৰষুণ। সেইফালে বৰষুণৰ কাৰণে একদম ঠাহনি পোৱা নাই, মানে গোটেই ঘামি চান্দি অৱস্থা নাই। তাকে বোলো বৰষুণ দিয়া আপোনালোকক দেখাওঁ, আপোনালোকৰ ফালে বৰষুণ দিছেনে নাইনে। আমাৰ ফালে কিন্তু পূৰা দবা পিটা বৰষুণ দি আছে। এয়া ভিডিঅ' এটা বনালোঁ সেইকাৰণে। এতিয়া খাবিনে? আকৌ নেক্সট ভিডিঅ'তহে লগ পাম আৰু দেই।